হয় বুলি ক'লেও বাৰু ভুল নহয়। পৰা মানে ষ্টাৰ্ট তাৰ পৰাই দোকান পোহাৰবোৰ, আৰু এতিয়া মানে দোকান পোহাৰবোৰ যেতিয়াই তেতিয়াই পোৱা যায়। আগতে বাৰু নাছিলে বা মাঘৰ মাহত হৈছিলে বা কিবা এটা পূজা থাকিলে হৈছিলে। এতিয়া মানে দোকান পোহাৰবোৰ যেতিয়াই তেতিয়াই থাকে মানে নন ষ্টপ, আৰু যে মাহ লৈ বা কিবা লৈ কথা নাই, এতিয়া থাকেই। আৰু এতিয়া বাৰু আমি ভিতৰত গৈছোঁ অলপমান, কাৰণ এতিয়াও দোৱা কৰি দিব, আৰু আমি যাই পাওঁতে অলপ দেৰি হৈছে, তথাপিও মানে দোৱাখিনি পাইছোঁ। আৰু হাজোৰ পৰা আহি ইফালে আমি এতিয়া অলপমান ভিতৰৰ ফালে নৰ্থ গুৱাহাটীৰ ফালে আহিছোঁ। তাতে আলহী আছে, আৰু তাৰ পৰা মানে এইটো নদীটো মানে ওচৰতে হয় ব্ৰহ্মপুত্ৰটো, আৰু সেইটো উমানন্দ চালোঁ, ৰূপৱে চালোঁ। ভাল লাগিল বহুত বেছি, আৰু বহুত দিনৰ পিছত মানে লগ পাইছোঁ। আৰু বেছি টাইম মানে নৰলোঁ তাতে, টাইম শ্বৰ্ট, কাৰণ আমি ইফালে ঘৰলৈ আহিব লাগিব, আৰু গধূল হৈ যাই আছে। লাহে লাহে যাম বাৰু কেতিয়াবা, নেক্সট বাৰ গ'লে মানে ইফালে ৰূপত উঠি কিনে সেইটো পাৰে যাম নিশ্চয়। আৰু উমানন্দ চালোঁ, ভাল লাগিল, পৰিৱেশটো খুবেই ধুনীয়া, দেখা নাছিলোঁ, চালোঁ, ভাল লাগিল। আৰু এনেকৈ নগ'লেনো আৰু আমি বাৰু কেতিয়া যাম ন, সেইকাৰণে এতিয়াই লাহে লাহে ফুৰিলোঁ, চালোঁ, তাইও দেখালে। তাই আচলতে মই ভিডিঅ' কৰিব খোজা নাছিলোঁ, তাইয়ে মানে ক'লে ইউটিউব যিহেতুকে বনা, ভিডিঅ'টোও দেখাই দিয়ে, এনেকৈ আহিছোঁ, ফুৰিবলৈ আহিছোঁ, এনেকৈ ক'লে। সেইকাৰণে ময়ো ভিডিঅ'টো বনাই দিলোঁ, আৰু থেংক ইউ। এইটো চাওক, ইমান ধুনীয়া জেগাবোৰ, ইমান ধুনীয়া। আৰু এইফালে মানে তলত দোকান দিছে, এইটো অসমীয়া বস্তু, এইটো চাওক জাপি, কিন্তু দামটো বহুত বেছি, সেইকাৰণে নল'লোঁ। এনেই মানে দামবোৰ সুধিব গৈছোঁ, নল'লেও মানে সুধি ভাল লাগিল, সেইকাৰণে। আৰু আহি এতিয়া নাৰায়ণে পালোঁ। নাৰায়ণখন দেখা পাই মানে মোৰ অপাৰেশ্যনৰ দিনটোৰ কথা মনত পৰিছে, তাতেই মানে অপাৰেশ্যন কৰা হৈছিল। আৰু আহি আমি নলবাৰীত ৰ'লোঁ, আৰু এতিয়া মানে আমাৰ ইয়াতে খেলা চলি আছে আমাৰ গাঁৱত, তাৰ কাৰণে জাপি বনাব দিছে, কিবা জাপি অৰ্ডাৰ দি আছে।